নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো পুনৰ আন এটি ভিডিঅলৈ। বন্ধুসকল আজি আমি আলোচনা কৰিম দুবৰি দলিচাত মেঘা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় বিষয়টা ঘৰ ক'ত জন্ম কেতিয়া শিক্ষা সকলোবোৰ জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো আপোনালোকে নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল মেঘাৰ প্ৰকৃত নাম হৈছে নিৰ্মালী এছ বৰা। তেওঁ ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে জোন আৰু তেওঁ জন্ম হৈছিল 5 জুলাই তাৰিখে ডিব্ৰুগড় জিলাত। তেওঁৰ ঘৰ ডিব্ৰুগড়ৰ চকিডিহি উদয়পুৰত। বৰ্তমান তেওঁ গুৱাহাটীত থাকে। বন্ধুসকল তেওঁ নিৰ্মালী পৰিয়ালৰ সদস্যৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক ককাইক নবৌয়েক আৰু এগৰাকী বায়েক আছে। বায়েকক বৰ্তমান বিয়া দিয়া হ'ল আৰু তেওঁৰ স্বামীও আছে। তেওঁৰ দেউতাকৰ নাম হৈছে সুমেন্দ্ৰ সোণাল, মাকৰ নাম লক্ষিতৰা সোণাল আৰু তেওঁৰ স্বামীৰ নাম হৈছে অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰা। বন্ধুসকল তেওঁ শিক্ষাৰ কথা ক'বলৈ গ'লে স্কুলীয়া শিক্ষা গভৰ্ণমেণ্ট গাৰ্লছ স্কুল, তাৰ পাছত প্ৰথমে কানৈ কলেজ আৰু ডিগ্ৰী কমপ্লিট কৰে 𝐁𝐢𝐫𝐷 কলেজৰ পৰা আৰু তেওঁ ডিষ্টেঞ্চত MA কৰে আৰু তেওঁ মাছ কমো পঢ়ে। বৰ্তমান নিৰ্মালী এগৰাকী ভাল অভিনেত্ৰী আৰু মডেল হয়। তেওঁ প্ৰথমে গানৰ পৰা অভিনয় জগতলৈ আহে, তাৰ পাছত তেওঁ ধাৰাবাহিকত অভিনয় কৰে। বন্ধুসকল তেওঁ ৰেঙনি চেনেল উৰণীয়ামন ধাৰাবাহিকত অভিনয় কৰে আৰু বৰ্তমান তেওঁ দুবৰি দলিচাত অভিনয় কৰি আছে। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। কোনে কোনে নিৰ্মালী অৰ্থাৎ মেঘা অভিনয় চাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।